অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত আমাৰ চৰকাৰে এটা বিশাল শ্বহীদ স্মাৰক বনাবলৈ সিদ্ধান্ত লৈছিলে। যোৱা 5টা বছৰ ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিলে। 10 ডিচেম্বৰ তাৰিখে আমি এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম। ইয়াতে আপোনালোকে দেখিছে যে এটা খুব ধুনীয়া টম্ব আছে। তাতে সকলো সময়তে শিখা জ্বলি থাকিব। ইয়াতে আমি মাল্যাৰ্পণ কৰিব পাৰিম। ভিতৰত শ্বহীদসকলৰ ফটোগ্ৰাফি থাকিব, প্ৰেয়াৰ ৰুম থাকিব আৰু চাৰিওফালে আমি ইয়াক এটা চাইকেলৰ যিসকলে ৰাতিপুৱা চাইকেল চলাব খোজে তাৰ কাৰণে এটা গোটেইটো চাইকেল ট্ৰেক বনাইছোঁ, যাতে ৰাতিপুৱা চাইকেল চলাব পাৰে। সাউণ্ড এণ্ড লাইট শ্ব' হ'ব, গেলাৰীত বহি চাব পাৰিব আৰু 500 মানুহে সভা কৰিব পৰা ইয়াত এটা অডিটৰিয়াম থাকিব, ফুড কোৰ্ট থাকিব আৰু লাইট এণ্ড চাউণ্ডটোৰ জৰিয়তে, লাইট এণ্ড চাউণ্ড শ্ব'ৰ জৰিয়তে অসম আন্দোলন আৰু অসমৰ বুৰঞ্জী সম্পৰ্কে ইয়াত আমি বৰ্ণনা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহি, ইভেন ডাঙৰ মানুহেও আহি এই গোটেই লাইট এণ্ড চাউণ্ড শ্ব'টো উপভোগ কৰিব পাৰিব। 10 তাৰিখে এই শ্বহীদ স্মাৰক আমি উদ্বোধন কৰিম আৰু সিদিনাখনেই সমগ্ৰ অসমতে এই অনুষ্ঠানটো লাইভ টেলিকাষ্ট হ'ব। অসমৰ বিভিন্ন স্থানত শ্বহীদ প্ৰণামো তোমাক গীতটি আমাৰ যুৱক যুৱতীসকলে পৰিৱেশন কৰিব আৰু আমি এটা খুব গাম্ভীৰ্যমূলকভাৱে এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰাৰ বাবে আমি চেষ্টা কৰিম 10 ডিচেম্বৰ। 800 শ্বহীদৰ প্ৰতিমূৰ্তি আমি ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি 400 শ্বহীদৰহে ফটোগ্ৰাফ পাইছোঁ। বাকী সংগ্ৰহ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা চলি থাকিব আৰু যদি সফল নহওঁগৈ তেতিয়াহ'লে তেওঁলোকৰ ঘৰৰ মানুহৰ লগত কথা পাতি আমি ফটোগ্ৰাফ অংকন কৰিব লাগিব আৰু তেওঁলোকৰ অনুমতি লৈ আমি সেইটোকে মানি ল'ব লাগিব। কিন্তু বৰ্তমান আমি একো কৰিব খোজা নাই। শ্বহীদ স্মাৰকটো হৈ যোৱাৰ পিছত পৰিয়ালৰ মানুহো ইনস্পায়াৰ হ'ব যে নহয়, আমাৰ ভাইটি বা আমাৰ দেউতাৰ ফটোখনো আমি যেনে তেনে সংগ্ৰহ কৰি আনি দিওঁ। গতিকে মই ভাবোঁ যে যোৱাবাৰ মই ইয়াত আহোঁতে 200খন ফটোগ্ৰাফ আছিলে, এতিয়া 400তকৈ বেছি হৈ গ'ল আৰু এবছৰৰ ভিতৰত মই ভাবোঁ যে গোটেই ফটোবিলাক আমি পাই যাম। ডাম্পিং গ্ৰাউণ্ডটো লাহে লাহে নোহোৱা হৈছে। লিগেচি ৱেষ্ট ক্লিয়াৰেন্স চলি আছে। যোৱাবাৰ আহোঁতে যিমান আছিল এতিয়াতো তাতকৈ আধা আছে। বিশ্বমানৰ ক্ষেত্ৰত এটা শ্বহীদৰ প্ৰতি ডাঙৰ সন্মান। চাওক, অসমত লাচিত বৰফুকন হওক, চৰাইদেউ মৈদাম হওক, বৃন্দাবনী বস্ত্ৰ হওক, অসমীয়া ক্লাছিকেল লেংগুৱেজ হওক, বিহু, আমাৰ ঝুমুৰ আৰু শ্বহীদ স্মাৰক, এতিয়া এই গোটেইবিলাকে যিটো আমাৰ সুস্থ জাতীয়তাবাদী চিন্তা আমাৰ আছিলে, এটা অসুস্থ জাতীয়তাবাদ থাকে, এটা সুস্থ জাতীয়তাবাদ থাকে। আমি সুস্থ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটাইছোঁ। কেইদিনমান পিছত গুৱাহাটী বিমানবন্দৰ উদ্বোধন হ'ব, তাতো এটা সুবিশাল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিম। সেইধৰণে সতী ৰাধিকাৰ নামত ৰিভাৰ ফ্ৰণ্ট আৰু সতী সাধনীৰ নামতো আমি এনেকুৱা ধৰণে মেমৰিয়েল এটা বনোৱাৰ কাৰণে কাম আৰম্ভ কৰিব খুজিছোঁ। গতিকে অসমৰ জাতীয় জীৱনৰ সকলো সম্পদ, সকলো যি আমাৰ পুৰুষ মহিলা যিসকলে জাতিটোক মহিয়ান কৰি থৈ গৈছিলে, কনকলতাৰ নামত বিশ্ববিদ্যালয়, চুকাফাৰ নামত বিশ্ববিদ্যালয়, এই গোটেই কামবোৰ আমি 5 বছৰত নেৰা নেপৰাকৈ কৰিছোঁ আৰু আজি মানুহে সেইবিলাকক লৈ গৌৰৱ কৰিব পৰা হৈছে।